আমাৰ আংকলে ক'লে নি আছে আমি নাজানো আমি একো নাজানো খালি যাব লাগে 10টা মিনিট যাব মিটিং যোৱাৰ পৰা 11:30 ওলাইছো ওলাই এটা কেনে হৈছে এতিয়া আহি আমি 12:15 কঠীয়া তুলি পালো তাৰ পাছত ক'ত যাওঁ মই নিজে নাজানো আপোনালোকেও চাই থাকক তেতিয়া গম পাব গৈ আছো আৰু বৰ্তমান নি আছে আমি গৈ আছো কিন্তু ৰাস্তাটো ধুনীয়া দেই এবেলি মোক বুকুতে ৰাখি এবেলি মোক লুৱাই ঢাকি মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে তোমাৰ এখন চাওক ৰেট অফ এণ্ট্ৰি ৰেট ভিজিট বিলাক লিষ্ট মাৰি থোৱা আছে বিলাক নিয়ম নীতি আছে আৰু ইমান আমি যোৱাবাৰ ইয়াতে গাড়ী পাৰ্ক কৰিছিলোঁ এটা কৰে আৰু লাষ্ট নহয় নাযায় আৰু নহয় এইখিনিয়ে লাষ্ট আৰু গাইজ মই মানে ভাবা নাছিলোঁ ন আমি কাংথিলাংছো আহিম বুলি কিনে তো আমি মন্দিৰলৈ আহিছিলোঁ ন মৃত্যুঞ্জয় মৃত্যুঞ্জয় আহোঁতেনে বৰ্তাই ওচৰতে কাৰণে লৈ আহিলে তাৰপিছত চাদৰ মেখেলা পিন্ধি আহিছোঁ তাৰপিছত এতিয়া মানে কিবা এটা নিজকে কমফৰ্টেবল লগা নাই আৰু চবৰ মাজতে তথাপিতো আহিছোঁ আৰু ব্লগটো চাই থাকিব বুলি ভাবিছোঁ চাই থাকিব ব্লগটো আজি অকণমান দীঘলে হ'ব বাৰু হ'লেও চাই থাকিব চাউণ্ডটো শুনক কিমান ধুনীয়া হ'ল কাংথিলাংছো ৱাটাৰফলছটো তো বহুত ডাঙৰ হয় ভাল লাগিছে আহি কিনে বহুত ঠাণ্ডা ঠাণ্ডা লাগিছে যাবলৈ হ'ল এনেও মোৰ বেমাৰ হৈ আছে অলপমান কাহ জ্বৰ চৰ্দি হৈ আছে তো সেইটো আহিছোঁ আৰু ফুৰিবৰ কাৰণে অলপমান চাই লওঁ আৰু কি চব ফটো উঠাত ব্যস্ত একদম মই চাদৰ মেখেলা পিন্ধি আহিছোঁ বহুত আৰ্ট ফিল হয় মানে ভাল লগা নাই কিবা কি চাওঁ এতিয়া মন্দিৰত হাই নেকি এইটো একদম পুৰা ধুনীয়া এইটো সৰু নিজৰা টিকুট মান কোনফালৰ পৰা আহিছে নাজানো আৰু এই শিলটোৰ পৰা আহিছে চাগে নাজানো কিন্তু এইটো চাউণ্ড শুনক কি ধুনীয়া চাউণ্ড তলত একদম কি মজা পিকচাৰবিলাক বহুত ধুনীয়া লাগিছে গাইজ কি কম আমি দুজনী মানে বহুত দুখত মানে ইমান বেছি দুখতো নাই কিন্তু হ'লেও মানে ভাল লগা নাই মনটো কাৰণে আমি চাদৰ মেখেলা পিন্ধি আহিলোঁ দুজনী মন্দিৰ আহিম বুলি আহিছিলে মন্দিৰ তাৰপিছত পাই গ'লো ইয়াততো কেনেকুৱা লাগিছে বাৰু 200 কিলোমিটাৰ আগতে গাড়ীখন পাৰ্ক কৰিছে মানে বেছি ওপৰলৈ যাবলৈ নিদিয়ে যে চ' আমি আৰু ওপৰলৈ গৈছোঁ নিজৰটোৰ কাৰণে মানে আৰু অকণ ওপৰলৈ যাব লাগিব ৱাটাৰফলছটোৰ কাৰণে কিন্তু পাৰ্কিং কৰিব লাগিব আগতে চ' কোনোবা এনেকৈ আগতে পাৰ্ক কৰি ল'ব আৰু ইয়াতে লাইচেঞ্চ দিব ইয়াত সোমাবৰ কাৰণে চ' লাইচেঞ্চ সেনেকৈ লৈ ল'ব তেতিয়া ভাল আৰু বহুত ভাল লাগিছে জেগাখন চাই পেলাই চবে যদি ভাবে বেছি ওপৰত বুলি গাড়ী থোৱাৰ পৰা কিন্তু বেছি ওপৰত একদমেই নহয় মাত্ৰ 200 কিলোমিটাৰহে পাৰিব আৰু জেগাটো ইমান ওখ নহয় মানে ওখ চাপৰ সেনেকুৱা টাইপৰ মানে চ' সেইকাৰণে যাব ভাল লাগিব কোনো এনেকৈ আধাতে ৰখি নিদিব হা বেছি দূৰ বুলি ভাবি পেলাই সেইকাৰণে আগধৰি কৰিলোঁ মানে বহুতে ৰখি দিয়ে সেইটো কাৰণে 5 পিচ আছে 1 পিচ 2 পিচ 5 পিচ আছে আহিলে ইয়াতে খাব পাৰিব চক বেছি দূৰ নহয় উঠি আহিব এইকাৰণে পাই যাব একদম টেষ্টি আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব বাই বাই যাওঁ গৈ মানে বহুত ভাগৰো লাগিছে এইকাৰণে কমেণ্ট এটাও কৰি দিব তেতিয়া মই গম পাম কোনোবাই লাইক কৰিছে কোনোবাই নাই ভাল পাব